যিসকলে ভাবে যে প্ৰেম মানেই টুগেদাৰনেছ নহয়, প্ৰেম মানে বিয়া নহয়, বাট আই ডোণ্ট থিংক ছ' ইটছ ৰাইট. যদি আপুনি কাৰোবাক ভাল পায় আৰু যদি আপুনি তেওঁৰ লগত গোটেই জীৱন স্পেণ্ডেই কৰিব নোৱাৰে, তেতিয়াহ'লে হাউ কাম ইউ কেন বি উইথ দেট পাৰ্চন? আৰু যদি কাৰোবাক আপুনি ভাল পায়, সেই মানুহজনক নিজৰ জীৱনৰ পৰা আঁতৰি যাবলৈ কেনেকৈ ক'ব পাৰিব? চ' সেই ক্ষেত্ৰততো আল্টিমেটলি নিজেও দুখ পোৱা হ'ল আৰু সেই মানুহজনকো দুখ দিয়া হ'ল. আৰু আনক যেতিয়া আপুনি আঁকোৱালি ল'ব বা বেলেগ এজনলৈ যদি আপুনি বিয়া হয়, সেই মানুহজনৰ লগতো আপুনি আনজাষ্টিফিকেশ্যন এটা ৰিলেশ্যনশ্বিপত থাকিব ন? চ' ৱাই মেক থিংছ কমপ্লিকেটেড এণ্ড ৱাই ট্ৰাষ্ট এণ্ড হাৰ্ট পিপল? চ' ডোণ্ট ডু ইট. যদি আপুনি জানে যে আপোনাৰ ৰিলেশ্যনশ্বিপ আগলৈ গৈ কেতিয়াও কমপ্লিট হ'ব নোৱাৰে, ইউ কেন নট টেক আ ষ্টেণ্ড অৰ ইয়'ৰ ফেমিলি উইল নট ছাপৰ্ট ইউ, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ সম্পৰ্ক এটাত গভীৰভাৱে সোমাই যোৱাটো ভুল. জানি বুজি কৰা ভুল, অবভিয়াছলি সেইটো মূৰ্খামি.